কবিতাৰ শিৰোনাম স্বাধীনতা। কবি তপন দাস। এইখন বৰ অসমৰ আমি বৃহত্তৰ অসমীয়া ভূমিপুত্ৰ খিলঞ্জীয়া জাতি। বহুজাতি জনজাতি, ভাষা সংস্কৃতি, বৰ্ণ সংমিশ্ৰণেৰে পৰিপূৰ্ণ মিলনৰ ক্ষেত্ৰভূমি পুণ্যভূমি আমাৰ অসম। এইখন গণতন্ত্ৰৰ দেশ, এইখন প্ৰজাতন্ত্ৰৰ দেশ। এই দেশৰে আমি সতি সন্ততি, এই মাটিয়ে আমাৰ প্ৰাণ। ইয়াতেই গাই যাম আমি জীৱনে মৰণে সমূহৰ বাবে স্বদেশ আৰু স্বজাতিৰ মিলনৰ গীত। এই দেশ আমাৰ। ভাং 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 এনে কুসংস্কাৰ অন্ধবিশ্বাসৰ শিকলিবোৰ ভাং। ষড়যন্ত্ৰকাৰীয়ে চক্ৰবেহু পাতি চলাইছে সিহঁতে অহোৰাত্ৰি অভিযান। তুমি বাৰু সাৰে আছানে অসমীয়া? জাতীয় চেতনাক বুকুত বান্ধিল আজি। মৰিলে মৰিম, তৰিলে তৰিম, আকৌ লেখিম আমি ইতিহাসৰ বুকুত। যদি তেজেৰে ৰাঙলী হয় হওক আমাৰ প্ৰাণ। তথাপিতো নাই ভয়, ৰাখিব লাগিব আমি এইটো জীয়াই আই অসমীৰ মান।